আবে কত যাবে তোক যে মই এদিন নহয় এদিন নিজক কৈহে বুজিছ এই চিত্ৰলেখাই যিখন লিষ্ট বনাই থৈছে সেইখনত তই মোৰ হৈ আছে বুলি লিখা আছে না চাবি এবাৰ গৈ পেলাই ঐ ছোৱালী তোক মই এদিনতে উঠাই দিব পাৰোঁ বুজিছ নাই তই মোৰ কিন্তু বাইক এখন নাই বুলিহে তোক মই উঠোৱা নাই ঐ ছোৱালী তোমালোক একেদিনাই মই পতাই ল'ব পাৰোঁ শাহু বুলি পতোৱা নাই এইকাৰণে তোৰ মায়ে খেদিয়া আৰু এটা কথা জান নাই তই তোৰ বাপেৰকো মই পতাই ল'ব পাৰোঁ কিন্তু বাপে হাতত সদায় দাখন লৈ থাকে অৱশ্যে জেওৰা চেওৰা দি থাকে বাৰু মই ভয় নকৰোঁ বাৰু মই ভয় কৰা মানুহ নহয় তোক মই পতামেই বুজিছ ছোৱালী তোক মই পতাম মাৰিবলৈ যোৱা নাই মই এডাল আঁতৰাবলৈ গৈছোঁ মই বোলো আৰু মোক বোলো খেদি থৈ নি খেদা নাই এডাল বোলো মই এডাল এনেকৈ অঁতৰাই থওঁ বুলি ভাবিছোঁ হেৰি নহয় মা এই টংকেশৰ পুতেকটোৱে যে মোৰ লগত বেয়া লাগি আছে আকৌ মই কেতিয়াবা ঠালা দি দিম আকৌ তাক মই তই কাৰ পুতেক বুলি ক'লি টংকেশৰ পুতেক সেইটো ভালহে ল'ৰাটো বাপেকে চাকৰি কৰে বোলে পুলিচৰ চাকৰি দেখা নাই সেইটো বাপেকে চাকৰি কৰে সেইকাৰণে ভাল সেই বুলি মই কি কৰিম এতিয়া তয়ো একে পানী মাছ তই নহ'লে টংকেশলৈ গুচি যাগে যা টংকেশলৈ গুচি যাম মই হা এজনী আমাৰ অকৰা হে অন্য ছোৱালী হোৱাহেঁতেন গাঁৱতে ল'ৰাতে জোকাইছে বৰ ভাল পালেহেঁতেন এতিয়া ল'ৰা বোলো সেই গ'লেও যা সেইটোলৈকে বাপেকৈ ইফালে চাকৰি কৰে অকণো টেনশ্যন নোহোৱাকৈ চলিব পাৰিবি এজনীতো মাথাত একোডাল নাই এজনী মাথাত একোডাল নাই কিডাল আছে অকল ভাত গাত খাবলৈ টিউশ্যনলৈ যায় গোটেই একেবাৰে স্কুলখনত বোকা লগাই অৱস্থাটো চা হে এজনী আকৌ টিউশ্যন পৰা আহি চিধা একেবাৰে বৰশীডালহে ল'বহি বোলে সেই গাড়ীখনকে এতিয়া ধুমুচোন বোলে অকণমান গাড়ী ধোৱা দোকান ধুই এনেই খুলি থৈছে মই যে ঘৰত গাড়ী ধুই থাকিম পইচাকেইটা দিবলৈ বৰ ভাল হয় নাই পইচা আছে যে উঠি বুৰি আহিছে যে বাপেৰে সেই ঘঁহি উলিয়াই আছে তই খৰচ কৰিবি পানী মাৰি দিলে ফচকৈ গুচি যায় আকৌ গাড়ী ধোৱাবলৈ নিয়ে পইচা খৰচ কৰি হা তাই এনে বকিং থাকিবিচোন তোৰ মানে মুখখন সেই বকি খৰ গৈছেগৈ চাগে নায়ে চাগে আধা দিয়া হেও ভাত খাবলৈ কি আছে ভাত খাবলৈ কাৰ মূৰত আছে একোডাল নাই মই এনেও জানো মই সেইটো কাৰণে বৰশীটো উলিয়াইছোঁ মই অকণমান বৰশীটো বাই থৈ আনগৈ 10জনীমান আনিম আৰু ফ্ৰাই কৰি ভাজি খাম আৰু ভাতকেইটা 10জনীমান 100জনী আনিবি ঠাকুৰে কিবা নহয় মানে মোক গাঁৱৰ মানুহে হিংসা কৰে এই মোৰ বোলে মাছৰ ফিচা এডাল আছে হেনো পাছফালে ক'ত আছে ফিচাডাল সেইডালকে পুৰি খাই তেতিয়াহ'লে নহয় মানুহবোৰে কয় আৰু মানে এজনীয়ে আহিলে আৰু ঢেৰ মাছ থানে ফিচা আছে সেইকাৰণে মই যাওঁ পাওঁগৈ অন্য কাম নাই অকল বৰশী পাবি বাবুলি তেৰো মোবাইল ৱাফো মেৰো মিছমাইল বাবুলি তেৰো মোবাইল ৱাফো মেৰো ইছমাইল আহিব এতিয়া মুখ চুখ লাগি আছে নি মুখ চুখ লাগি আছে যদি নাইকিয়া হৈ যাওক আহিব এতিয়া সেইটো নাহিলে মই জানো নহয় মুখ লাগি আছে এইটো যাইব লাগিব সেইটো তোকে ধৰিছিলে হ'বলা তোকে ধৰিছিলে বৰশী বাই আছে দেখোন তাইতো মোক কমচে কম ক'ব পাৰে দুইটাই একেলগে বৰশী বাওঁ বুলি চান্স এটা পাইছোঁ যেতিয়া সোমাই যাম আৰু দেখি আছে নি দেখি মন লাগিছে এইজনী ধৰিয়ে লওঁ নেকি যদি চৰ মাৰি দিয়ে আৰে ভাই টংকেশৰ পুলিচৰ পুতেকে হেনো মাৰ খালে বৰ লাজৰ কথা হ'ব নহয় মই টংকেশৰ পুলিচৰ পুতেক হয় পতাওঁ বুলিলে আজিয়েই মই 10জনী পতাব পাৰোঁ কিন্তু মই কেলে নপতাওঁ
কাৰণ মোৰ দেউতাহে চাকৰি পায় মই নকওঁ ভাবি আছোঁ দৌৰি আছোঁ কষ্ট কৰিম চাকৰি পাম কিন্তু এটা কথা মোৰ এই পেটটোৱে জিন্দগী বৰবাদ কৰি পেলালে অহ মই এইক চাবলৈ আহিছিলোঁ মই দেখোন পাহৰি থাকিলোঁ Babuli tero mobile, wafu mero smile. Babuli tero mobile, wafu mero smile. এনেকুৱাতে যদি বয়ফ্ৰেণ্ড এটা থাকে দুইটাই একেবাৰে মনৰ কথা পাতি একেবাৰে গোপন কথা পাতি আৰু বৰশী বাই থাকিলোহেঁতেন ঐ সেইখন ভাগ্য মোৰ কপালত নাই আৰু থকা হ'লে ঐ নাই মোৰ ভাগ্যত নাই আৰু কোনো পধ্যেই নাই নাই বুলিনো কেনেকৈ জানিলা জান আছোৱেই দেখোন কাষত আইঐ তোক মই চৰ মাৰি দিম নেকি এতিয়া নেমাৰিবা বৰ ডাঙৰ কথা হ'ব টংকেশ্বৰ পুলিচৰ পুতেকে বোলে চৰ খালে গাঁৱত ওলাই যাব মই পুলিচৰ পুতেক কোন কুকুৰ পেনে চেনে যাবগেও হে ৱাহ সি বহি আছে কেতিয়াবা বহিলে ঠিক নাই দেই 10 মিনিটমান হ'ল তাই ঠিক নাই দেই তোৰ চৈত্য বেয়া একদম খুচি দিম মাইকী মানুহ ওচৰত বহি নাথাকিবি মনে মোৰ চৈত্য বেয়া নহয় তোমাক ভাল পাওঁ কাৰণে সেইডোখৰত বহি আছিলোহি কথা ক'বলৈ আহিছ গোটেই গাঁৱৰ মানুহ চিঞৰি মাতি দিব মই গোটেই গাঁৱৰ মোক কিয় বুলি ভাবতা হে গোটেই গাঁৱতে পুলিচৰ পুতেক বুলি জানতা হে ঐ ছোৱালী তই কি চৰটো মাৰিলো বুলিয়ে তই কি মোৰ মনটো বেয়া লাগি গ'ল বুলি ভাবিছ নেকি মোৰ সঁচাকৈ মনটো বেয়া লাগিছে তুমি মোক বুজিয়ে নোপোৱাহি ঐ তোমাক মই কিমান ভাল পাওঁ ঐ তোমাক লৈ মই কিমান সপোন দেখিছিলোঁ দুইটা একেলগে থাকি বৰশী বাম মাছ এটা ধৰি খাম মই আৰু এটা কথা ভাবিছিলোঁ বোৱাৰী মাছ আহিলেও আহিব শ'ল মাছ আহিলেও আহিব দুইটাই ধৰি লৈ ভাজি খাম আৰু এটা কথা ভাবিছিলোঁ মাছটো খাই পেলাই যেতিয়া মাছৰ কাঁইটডাল বাচি যাব সেই মাছৰ কাঁইটডাল আমাৰ টমিক দি দিম বুলি ভাবিছিলোঁ মোৰ সপোনটো অথলে গ'ল ঐ দেহা ক'ত গ'লগৈ দেই মোক আকৌ পাত্তাই নিদিলে যে মই অথনিৰ পৰা ইমানখিনি এক্টিং এনেই কৰিলোঁ চব অথলে গ'ল তথাপিও মই পুলিচৰ পুতেক হয় ভাই তাইক মই এদিন নহয় এদিন হ'লেও পতামেই যদিও নপতে বাইক এখন কিনি হ'লেও তাইক মই পতাম আমাৰ পুলিচটোৱেও কিনি নিদিয়ে নহয় আজি হেনো বোলে সেই ৰাখি বন্ধন জানো শুনিছো কথাটো আমাৰ দিনৰ আকৌ সেইবোৰ নাছিলে কি আকৌ ৰাখি চাখি আকৌ সেইবোৰ এতিয়া পুলিচৰ পুতেকটো বৰ ভাল লাগে আকৌ লাগে মই জানো বৰ ভাল লাগে বুলি তোৰ জোৱাই হিচাপে পাবলৈ বৰ মন এটা আছে জোৱাই যদি হ'ব পাৰে নহয় বেলেগ ভাল লাগিব নহয় মই জানিছো সেইটো কাৰণে ভাবিছো আজি বোলো কাম ঠেক কৰিয়ে পেলাওঁ এনেকে শুভ কামৰ ৰখিব নালাগে মই জোৱাই বুলি মাতিব পাৰিম আৰু এতিয়া তাকে হেৰি ভাবিছো লগতে ৰাখি এডালো পিন্ধাই থৈ আহোঁ পিন্ধাই দিবি ৰৈ থাকিবি তই পিন্ধাই একদম লগালগ লৈ আহিবি হ'ব বাৰু আজি ছোৱালীজনীয়ে আমাৰ একদম ৰাখি পিন্ধাই দিব নহয় ভাল হ'ব দে মই জোৱাই হৈ যাব মই টংকা চাপোতাকটো জোৱাই হৈ যাব দেই আজি মোৰ যা সোনকালে যা ইজনী দেখোন বৰ কিবা কথা এটা কৈ থৈ গ'ল ৰাখি মানুহটোক পিন্ধাই জানো ককাক বা ভায়েককহে পিন্ধাই শেষ কৰিলে মই ভাবিছিলোঁ বোলো জোৱাই বুলি ক'ম তাই এটা ককায়েক বনাইহে পেলাব কিন্তু টংকেশ্বৰ পুলিচৰ পুতেক হয় মই তোমাক আজি মই পাৰ্কত লৈ যাম আজি মোলে চাই এখন বহুত ধুনীয়া হাঁহি মাৰিছে আজি কিবা এটা হৈ যাব নি বাৰু হেৰি নহয় কি বাৰু আজি তোমালৈ গিফ্ট এটা আনিছোঁ গিফ্ট
মই লাইনটি থকা আজি সফলৰ সমাপ্তি ঘটিল নেকি মৰমতে আৰু লোৱা লোৱা আৰু এটা আছে থেংক ইউ মইহে পিছে একো আনিবলৈ নহ'ল হ'ব আৰু তুমি নানিলেও হ'ব দিয়াচোন পিছে চিন্তা নকৰিবা তুমি মোৰ দেউতা পুলিচ তোমাক মই সেই কিবা কিবি আনি দিম তোমাৰ হাতত সদায় নাথাকে ক'ত নাথাকে বাপেৰে পইচা দিলেহে থাকে দিলে ক'ত থাকে এটা কাম কৰা তুমি ধুনীয়াকৈ ইফালে মোকৈ মোৰফালে হাতখন দি দিয়াচোন চুমা তোমাক খাই নিদিয়েতো হাততে দিয়া দিয়া হাতখন দিয়া আইঐ হাতখন বৰ মিহিও তোমাৰ তুমি চকুকেইটা মুদি দিয়া আকৌ আচলতে মই বস্তুটো নিজে মানে তৈয়াৰ কৰি আনিছোঁ নিজ হাতেৰে গতিকে অকণমান ভালদৰে ৰাখিলে মই ভাল পাম কি পিন্ধাইছা হয় মৰমতে ফুল চুল দি পেলাই নি এফালে চাই দিয়া হেপী ৰক্ষা বন্ধন ভাবিছিলোঁ কি হৈ গ'ল কি 5জনীকে ঘৰতে ভণ্টি আছে এজনী এতিয়া 6জনী হ'ল তুমি মোক এনেকুৱা কৰিব নাপায় আকৌ মই কৈ দিছোঁ আকৌ তোমাক মোৰ লগত ৰাখী বন্ধন বৰ সুন্দৰভাৱে হৈ গ'ল আৰু আপোনাৰ লগত